চান্দুবি বিল অসমৰ কামৰূপ জিলাৰ মেঘালয় সীমান্তত অৱস্থিত এক মনোৰম প্ৰাকৃতিক বিল। 1897 চনৰ 12 জুনৰ প্ৰবল ভূমিকম্পৰ ফলত ভূমি তললৈ বহি গৈ এই বিলখনৰ সৃষ্টি হৈছিল। ই পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণীয় স্থান। প্ৰতি বছৰে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা চান্দুবি বিলৰ ওচৰত 5 দিনীয়া কাৰ্যসূচীৰে চান্দুবি উৎসৱ উদযাপন কৰা হয়। এই উৎসৱত থলুৱা কৃষ্টি, সংস্কৃতি, খাদ্য আৰু হস্তশিল্প প্ৰদৰ্শন কৰা হয়। আনহাতে প্ৰচলিত জনবিশ্বাস অনুসৰি প্ৰাচীন কালৰ চান্দ সদাগৰৰ ধন সোণেৰে ভৰা নাও ডুবি এই বিল সৃষ্টি হৈছিল। চান্দ সদাগৰৰ ডিঙা ডুবি এই বিল হোৱা বাবেই হেনো চান্দুবি নাম পায়। পশ্চিমৰ দিশৰে পচুৱা আহিছে, বতাহ বলিছে ভাৱ। সৌ দূৰত নাৱৰীয়া ককাইহঁতে নাও চলাই ইপাৰৰ পৰা সিপাৰলৈ গৈছে। খুৰী এজনীয়ে মাছ ধৰি আছে। সঁচাকে নৈ বিলৰ এইটোৱে মহত্ব। নৈয়ে মানুহক জীৱন দিয়ে, জীৱিকা দিয়ে। ঠিক তেনেদৰে চান্দুবি বিলখনেও এই খুৰীহঁতক নিজৰ ঘৰৰ জোখাৰে হ'লেও কেইটামান মাছ ধৰাত সহায় কৰিছে। অ খুৰী, আপুনি ৰাভা নে বড়ো? কি আছিলে আপোনাৰ প্ৰথমতে নামটো? নহয়, প্ৰথমতে বড়ো আছিলে, তাৰপিছত ৰাভা হৈ গ'ল। পলাই আহিলে নে কি? অ, বিয়া পাতি আহিছে। কেইটা ল'ৰা ছোৱালী আপোনাৰ? অঁ, পঢ়ি আছেনে? আপুনি আৰু কি কি কাম কৰে মাছ মৰাৰ লগতে? খুৰাই কি কৰে? অঁ, ঢুকালে। চলে কেনেকৈ আপুনি এতিয়া? অঁ, বাই বাই। নিজৰ ঘৰখনৰ জোখাৰে এসাঁজৰ বা দুসাঁজৰ মাছ ধৰি খুৰীয়ে নিজ ঘৰলৈ বাট বুলিছে।